আমি আজি বাহঁতৰ ওচৰতে থকা ঐতিহাসিক প্ৰসিদ্ধ বাখৰ বেঙেনা চাবলৈ আহিছোঁ। এতিয়া আমি যাম ওচৰলৈকে, আপোনালোককো দেখাম। এতিয়া বাখৰ বেঙেনা চাবলৈ আহিলোঁ আৰু ব'লা গৈ চাই আহোঁ ওচৰৰ পৰা। এওঁলোকে দেখা নাই, মই বাৰু দেখিছোঁ। বাঘৰত সোমাই এতিয়া আমি বাহিৰে আহিছোঁ বাখৰ বেঙেনা চাবলৈ, বাখৰ বেঙেনাৰ বৃক্ষজোপা চাবলৈ। তাৰপাছত বায়ে এতিয়া তাতে ভাতৰ দিহা কৰিছে, ভাত পানী খাই যাম বাহঁতৰ ঘৰত। এতিয়া আমি বাখৰ বেঙেনা গছজোপাৰ ওচৰলৈকে যাওঁ ব'লক। অঁ যাম ৰ'বা, পাৰম ভালে পিছত যাম আকৌ, খাই বৈ ওলাই পেলাই এতিয়া। কি আকৌ কাপোৰ কানি একো নিনিবা নেকি? কৰা নিচিনা কথাবোৰ কৈছে। ইয়াত দেখা আছে বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। এইজোপা এজোপা নহয়, একচুৱেলি ইয়াত দুজোপা আছে আৰু বহুতো মানুহ আহিয়ে থাকে চাবৰ কাৰণে। আজিও অলপ মানুহ আছিলে। এতিয়া এইজোপাই হ'ল, এতিয়া অকল সৰু সৰুকৈ লাগি আছে ফলবোৰ, বেঙেনাবোৰ লাগি আছে দেই দেউতাৰ গুটি। পাতবোৰ অলপ শুকাই মেলি লাগি আছে। এতিয়া আহোম যুগৰ এজোপা গছ, আহোম প্ৰায় 600 বছৰ পুৰণি হয় গছজোপা। কেনেকুৱা হৈছে চোৱা, সেইটো মাটিত সেইজোপা যে দেউতা মাটিত যে সোমাই গ'ল, ডালটো তাৰ পৰা ওলালে নেকি? গছ একচুৱেলি দুজোপা, এজোপাই নহয় দুজোপা আছিলে, দুটা পুলি। হে দুজোপা হয়। অঁ এইখিনিকে কৰিলে আৰু। ন এখন ধনেখনা নয়। আমি এতিয়া বাখৰ বেঙেনাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাহঁতৰ ঘৰত ভাত খামগৈ। তাই ভাত বনাই থৈছে। এয়া ফটো মৰা পৰ্ব চলিছে আৰু এইফালেদি আমাৰ এনাই গ'লে দেউতা এনাই গ'লে কোনফালে গৈছিলে ৰাস্তাটো? এইটো ৰাস্তাই যায় নে? সিটো ৰাস্তা আছিলে আৰু মাহ খোৱা বাৰী। ধনৰ নাও এখনেৰে। সেইটো মানে আগতে সেইটো সেনেকুৱা এটা হেৰি আছে, মানে কথা লোককথা এটা আছে। ধনৰ নাও এখনেৰে বোলে খানি লৈ গৈছিলে। তাৰপিছত সেই নৈখনৰ সৃষ্টি হ'ল হাতদলীয়া ঔ গছলৈ। অ'টো এই আছো কি হাতদলীয়া ঔ গছলৈ। ক'ত আছে ঔ গছ? দেউতা দেউতা অকণমান ফূৰ্তি কৰিলোঁ আমি গোটেইকেইটাই লগ হৈ। আপোনালোকে যাতে কোনেও বেয়াকৈ নকয়, দুখ দাই নধৰে। ভাইটিয়ে ভালদৰে বজাব নাজানে, তথাপিও এনেই বজাইছে আৰু আমি আচলতে এনেই মানে অকণমান ধেমালি কৰিলোঁ। তাকে ভাওনা আজি ভাল ভাওনা। একদম ভাওনাৰ লগে লগে কংস ওলাই কংসৰ প্ৰৱেশ আহে। মামা এনেকে হাঁহিছে।
এতিয়া প্ৰাৰম্ভ চাবলৈ আহিছোঁ। প্ৰাৰম্ভ বৰ ধুনীয়াকৈ ভাইটিটোৱে কৰিছে। এইয়া সিহঁতি আমাক আহি এটা উপহাৰ এটা দি থৈ গ'ল, মানে আমাৰ কিবা বঁটা এটা সিহঁতি প্ৰত্যেক বছৰে হেৰি কৰে। তো এই বছৰ মোক দিলে। হয় নেকি? এতিয়া এতিয়া কি এৱাৰ্ড পাইছা তুমি? কি এৱাৰ্ড পাইছা? তো আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত কিবা এটা খালি দিছে, মানে ইহঁতি বাইক চলোৱা ল'ৰাখিনিয়ে। হয় নেকি? ৰাইডাৰখিনিয়ে। ৰাইডাৰ্ছখিনিয়ে ফটো দুটামান লৈ আহিছিলে আজি। হয় নেকি? গোটেই বাইক নধৰা এনেকৈ ইমান ধুনীয়াকৈ কৰিছা। এইবিলাক কষ্টৰো কৰিছা। মই চাম আকৌ, চব চাম। ইমান ধুনীয়াকৈ কৰিছে। ভাল লাগিছে। তুমি ইয়াতে থাকা নি? বেলেগৰ মৰা ন? মজা লাগিছে। ইমান ধুনীয়াকৈ দোলকেইটা বনাইছে। বা শিৱদৌল চোৱা নাই? এয়া চোৱা শিৱদৌল। কামাখ্যা নে শিৱদৌল বনাইছে। এইটোতো শিৱদৌল। 1500। এয়া ন? ইয়াতে থাকে নেকি? ইয়াতে থাকে। চাকৰি দেই। নিজে আহি গ'ল। লক্ষী হয়। লক্ষী। হয় নেকি? কৈছে আজি বোলে এৱাৰ্ড দিছে তাক। ভাল দিন গৈছো। ভৰি গৈছিলে ন? এতিয়া তোমালোকৰ আধাখিনি বস্তু চাগে তাতে আছে ন? বেছিহে আছে ন? চব বাইক চলাই আহিছিলে যে, সেইটো কাৰণে আমি দি দিম বুলি ক'লো। এইটো কিহেৰে বনাইছা? বাঁহৰ? তাৰপিছত এই এনেকুৱাবিলাক কৰিছিলোঁ আৰু ফ্ৰণ্টৰ ফালে। সেই কাঠৰ মহল এতিয়া লৈ আনিলে ল'ৰাবিলাকে। এইখন চকীখন আছে বাৰু, চাই থৈ যাব। তাৰপিছত এই বস্তুটো সেইটো এইখন চেল কৰে। ভাল লাগিছে দেই। জুহাল বনাইছে। ইমান ধুনীয়াকৈ জুহালটো বনাইছে। এই জুহালটো চালা তুমি? ইমান ধুনীয়াকৈ বনাইছে চোৱা। ধুনীয়া লাগিছে। এইটো মোৰ মৰমৰ এটা ভাইটি আৰু আৰম্ভ কৰিছে এই পংকজ ৰাইডিঙীয়া। ইমান ধুনীয়াকৈ আৰম্ভ কৰিছে আৰু ইয়াৰ এইবিলাক হাতৰ কাৰুকাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। আৰু এতিয়া প্ৰায়খিনি বহুতেই পপুলাৰ হৈ গৈছে, প্ৰায় মানুহে চিনি পায়। আৰু আজি সি এটা এচিভমেণ্ট এৱাৰ্ডো পাইছে, বাইক ৰাইডাৰ্ছবিলাকে দিছে। কি এৱাৰ্ড আছিলে ভাইটি? মানে কণ্ট্ৰিবিউশ্যন অফ আৰ্ট এণ্ড ক্ৰাফ্ট, মানে আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে কণ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে। আৰু তুমি আৰ্ট এণ্ড ক্ৰাফ্ট ক'ত কৰিছিলা? বেংগলোৰ? মই গুৱাহাটী আৰ্ট কলেজৰ পৰা পাছ কৰা, আৰু তাৰপিছত মই বেংগলোৰত গৈ বহুত বছৰ এনেকৈ মানে চাকৰি কৰিছিলোঁ। তাকে
ভাল লাগিছে তোমাৰ আৰু আমি কিবা কিবি অকণমান ল'ম ভাইটিৰ পৰা অঁ তাকে ধুনীয়া লাগিছে মজা একুৰিয়ামো বনাই ইয়াৰ পৰা একুৰিয়ামো ল'বলৈ ভাল হৈছে এইখন চকীখন চা অঁ দাদা অঁ দাদা চকীখন চাওক না গছৰ মুঢ়াহে দাদা চাওক এইটো তাত তুলিবা অঁ ডাঙৰ পেপা শিল্পী সুলভ তুমি পাৰা জানো জানিবা জানো সেইটোৱে কথা তাৰ শিল্পী মনৰ ইয়াতে অলপ অৰ্কিডো কৰিছে এনেকৈ ধুনীয়াকৈ এইখন ৱাল হেঙিং ভাইটি পংকজৰ পৰা আনিলোঁ পৰাম্ভৰ পংকজৰ পৰা আনিলোঁ ইমান ধুনীয়াকৈ বনাইছে এয়া আহোম ডেকা গাভৰু হয় আহোম ডেকা গাভৰুৰ মুখা ইমান ধুনীয়াকৈ বনাইছে সি এতিয়া মই পেকিং কৰিয়ে ৰাখিছোঁ যেতিয়া লগাম তেতিয়া এৰুৱাই দিম পলিথিনটো তেতিয়া আৰু ধুনীয়া লাগিব এইখন আৰু এটা বস্তু আনিছোঁ আৰু এইটো আনিছোঁ এয়া হ'ল শিৱদৌল বৰ ধুনীয়াকৈ বনাইছে এইটো এটা আনিলোঁ আৰু পংকজক ধন্যবাদ দিছোঁ কাৰণ সি মোক দুটা ফুলৰ পুলি গিফ্ট দিলে এটা হ'ল এইটো ৱাটাৰ লিলি আনি ৰুওঁতে অকণমান দেৰি হৈছে তথাপিও সি জিৰিব বুলি ভাবিছোঁ আৰু এটা দিলে এইয়া গ্ৰাছ অৰ্কিড এতিয়া মই আপোনালোকক অধিৱেশনৰ দ্বিতীয় দিনাৰ ভিডিঅ' ক্লিপছ কেইটামান দেখাবলৈ বিচাৰিছোঁ ইয়াত জিলাৰ সভাপতি মহোদয়ে পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে আৰু ইয়াত মই এই ভিডিঅ'কেইটাত গায়ন বায়ন আৰু শোভাযাত্ৰাৰ গোটেইখিনিয়ে অকণ দেখাম পতাকা উত্তোলনৰ পিছতে লাহেকৈ ভাগৱত ভ্ৰমণো আৰম্ভ হ'ব তেওঁলোকে চব ৰেডি কৰি ৰাখিছে এই ভিডিঅ' ক্লিপকেইটা মই কৰা নহয় অৱশ্যে ভাগিনজনীয়ে কৰিছে তাই মোলৈ পঠাইছিলে মই আপোনালোকক অকণমান দেখাই দিলোঁ মোৰ ভিডিঅ'টোৰ মাজতে এই ক্লিপকেইটা ভৰাই দিছোঁ আপোনালোকে বেয়া নাপাব অকণমান দেখাই দিছোঁ ছেকেণ্ড দিনানো কেনেকৈ তেওঁলোকে কাৰ্যসূচী আৰম্ভ কৰিছিলে মা তুমি কায়িকভাৱে নহ'লেও আত্মিকভাৱে আমাৰ মাজতেই আছা আৰু চোৱা আজি ভকতসকলে ইমান ধুনীয়াকৈ নাম কীৰ্তন কৰিছে কেনেকৈ নাম গাইছে তুমি যে ভাল পাইছিলা নাম শুনি ইমান ভাল লাগিছে আজি তুমি য'তেই আছা মা তাতেই তুমি শান্তিৰে থাকা মা
এতিয়া ঘৰলৈ আহি আছোঁ। এতিয়া কিমান সময় হ'ল, এতিয়া 4 বাজিলে। মিটিঙৰ পৰা আহোঁতে অকণমান দেৰি হৈছিলে বাৰু, আৰু পৰামৰ্শত সোমালোঁ যে অকণমান দেৰি হ'ল। আকৌ ঘৰত সোমাই বস্তু সামৰি মেলি লৈ আহি আছোঁ ঘৰৰ পৰা। মনটো বেয়া লাগি আছে, ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰা নহ'ল। চবৰে বেয়া লাগিছে মনটো। ভাইটিহঁতে ৰখাইছিলে, দেউতাই এতিয়া উপায় নাই, ছোৱালী কাইলৈ স্কুল খোলা আছে, টিউশ্যনো ক্ষতি হ'ব, সেইকাৰণে ভাবিলেও গুচি আহোঁ। দেউতাৰো মনটো বেয়া কৰিছে, উপায় নাই, তথাপিও আহিলোঁ। আকৌ লগ পামেই একদম 1 তাৰিখে ভণ্টিৰ জয়দৌ ছোৱালী ভণ্টিৰ বিয়া আছে যোৰহাটত, তালৈ যাম, দেউতাহঁতো আহিব। আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ষ্টেপন পালোহি আৰু অলপ দেৰি লাগিব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ এটি নতুন ভিডিঅ'লৈ, এটা ধুনীয়া ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই।